নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোকৰ ঈদ বহুত ধুনীয়া গ'ল আমাৰ ঈদ ইমান ধুনীয়া গ'ল মানে ইমান বিজি আছিলোঁ আমি মানে কেপচাৰ কৰা নহ'ল মোমেণ্টটো তো আজি দেখা পৰিলোঁ আজি ঈদ যোৱা 3 দিন হ'ল আজি উৎপল কাউণ্টাৰত বহি আছে ঈদ কেনেকুৱা লাগিছে 3 দিন ব্যস্ততাটো পোৱা ধৰা কেনেকুৱা গ'ল নমস্কাৰ প্ৰথমতে ভ্ৰমণ ৰাজ্যলৈ গংগা যমুনাৰ পৰাই আমি ঈদৰ মুবাৰক আৰু লগতে ইমান ধুনীয়া গ'ল গংগা যমুনা ৰিজৰ্টত ইমান সঁহাৰি মানুহৰ সঁচাকৈ আমি ক'ব লাগিব গংগা যমুনাৰ পৰাই আমি অশেষ ধন্যবাদ দিম অসমবাসী বুলি নহয় অল বিশ্বৰ ভাৰত আৰু এনেদৰে মৰম দিয়ক যে গংগা যমুনা ৰিজৰ্ট এনেকৈ আগুৱাই যাওক আপোনালোকৰ মৰম স্নেহলৈ আৰু কি ক'ম আৰু যোনে যোনে আহিছে গম পাই ইমান ভিৰ আছিল মানে আমি ভিডিঅ' বনোৱা টাইমে নাপালোঁ আৰু আমাৰ ষ্টাফো এনেই যদি আমাৰ 20জন ঈদৰ দিনা আমাৰ 40জন আহিছিল চাইদুল আছে চাইদুল কি ক'বা ঈদৰ এইটো বহুত ভালে গ'ল এতিয়া সহায়টো যাতে আৰু ধুনীয়া পাৰে তাৰে কাৰণে চেষ্টা কৰাৰ কাৰণে আৰু নতুন ডেভেলপমেণ্ট আমি আনি আছোঁ ঈদৰ কাৰণে বহুত ল'ৰা আছোঁ মানে মই কিটচেনটো আমাৰ নতুন ৰেষ্টুৰেণ্ট আপোনালোকক দেখুওৱা নাই আমি কিমান ধুনীয়াকৈ বনাইছোঁ আৰু দিনৰ টাইমত মানে নতুন ফ্ৰিজ আনিছোঁ এই বাহিৰত চাব পাৰি এইবোৰ কিমান কি লগাইছোঁ আমি ধুনীয়াকৈ আৰু মানে দিনত ইয়াতে ফটো উঠাৰ কাৰণে গ্লাছখন আৰু গধূলি টাইমত ভিতৰত দেখা পায় ভিতৰত দেখা পায় কাৰণ মানে পাকঘৰবোৰ বহুতে বিচাৰে ভিতৰলৈ চাব বিচাৰে যে চাফাই বনাইছে নে বেয়া বনাইছে আমাৰ পাকঘৰবোৰ দেখাম এইকেইদিন হেৰি আমাৰ বহুত লেতেৰা হৈ গ'ল আৰু বাচন ধোৱা ধৰা একদম বেলেগকৈ চাব পাৰে কিমান কষ্ট হৈছে ঈদত চবৰে এতিয়া চবৰে ভালে ৰেষ্ট বেছিকৈ ভিতৰত কি কৰি আছিলে খাই আছিলে তো তোমাৰ ভিৰৰ মাজত খানাটো ভিতৰত চলি আছে আৰু পৰিৱেশটো চাব পাৰে একদম চাফা অলপ এইকেইদিন ভিৰৰ কাৰণে অলপ কিবা লেতেৰা দেখাব পাৰে কিন্তু আমি যিমান পাৰোঁ সিমান মেইনটেইন কৰি ৰাখোঁ সকেন কি ক'বা ঈদৰ বিষয়ে নতুন ষ্টাফ লগ পাই দিছোঁ সকে দৰ্শকে কৰিছোঁ এতিয়া আপুনি খানা খেল ভাল চাব পাৰি ধুনীয়া প্ৰিপেৰেশ্যন ঈদৰ কাৰণে আশা কৰোঁ আমি নেক্সট ঈদৰ কাৰণে আৰু নতুন নতুন ডেভেলপমেণ্ট কৰিব পাৰোঁ আৰু নতুন নতুন বস্তু আনিব পাৰোঁ আৰু মেনুত নতুন নতুন আইটেম আনিব পাৰোঁ আৰু যোনে যোনে আহিছে ৰিজৰ্টত গম পাইছে কেনেকুৱা হৈছিল পৰিৱেশটো আশা কৰোঁ নেক্সট ঈদতো সকলোকে লগ পাওঁ